চিৰাং, কোকৰাঝাৰ আৰু এই গোসাইগাঁও গোটেইখিনি মানে আজি যিটো ভোটদান হৈ আছে সেই ভোটদানৰ প্ৰায় অন্তিম মুহূৰ্তলৈকে যিখিনি খবৰ পাইছোঁ চবতে 70% বা তাতকৈ বেছি ভোটদান NDA পক্ষত নিশ্চয়কৈ আহিছে আৰু এনেকৈ নিশ্চয়কৈ আমি NDA হিচাপে মই জিকি যোৱাটো একদম 100% কথা তাত আৰু কোনো প্ৰতিদ্বন্দ্বী নিশ্চয় নাথাকিব সেইটো মই অনুমান কৰিব পাৰিছোঁ 70% ভোট পোৱাৰ পিছত কোনোবা নিকটতম থকা এইটো মই দেখা নাই কিয়নো 19-20 যদি হয় তেতিয়া প্ৰতিদ্বন্দ্বী হ'ব পাৰে কিন্তু ইয়াত একপক্ষীয়ভাৱে মানে পাৰ এটা ডিফাৰেন্সত আমি জিকি যাম সেইটো একদম সত্য কথা আমার তৃতীয় পর্যায়ের যে ভোট প্রক্রিয়া চলি আছে খুব সুন্দরভাবে আমার ভাড়াগুড়ি এলাকাত ভোট প্রক্রিয়া ইতিমধ্যে প্রায় সমাপ্তৰ দিশত আৰু প্ৰায় 60% ভোট ইয়াতে হৈ গৈছে তো মই এটাই কথা ক'ম এতিয়া ৰাইজ মানে ইমান ধুনীয়াভাৱে এই ভোট কেন্দ্ৰত আহি কিনে ইমান শান্তিপূৰ্ণভাৱে ভোট দি আছে এনেকুৱা পৰিৱেশ ইয়াতে আগতে পোৱা নাই বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ নৰেন্দ্ৰ মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যি মুখ্যমন্ত্ৰী তেওঁৰ নেতৃত্বত ইমান ধুনীয়াকৈ আজি ভোট প্ৰক্ৰিয়া ইয়াতে চলি আছে মই এইখিনি ক'ম চাওক আশা কথাটো ইয়াতে ক'বই লাগিব কাৰণ আমি আজি যি চৰকাৰৰ নেতৃত্ব চলি আছোঁ আমি সবে গম পাওঁ এইখন চৰকাৰে আমাক কি দিছে আৰু কি দিয়া নাই আমি যোৱাবেলি যি চৰকাৰৰ দিশত আছিলোঁ যি চৰকাৰৰ আণ্ডাৰত আছিলোঁ তেওঁলোকে আমাক সদায় খালি প্ৰতাৰণা কৰিছে আৰু আমি হত্যা হিংসা ভয় ভাবোঁ কি এইখনৰ বাহিৰে আৰু একো পোৱা নাই তো মই ভাবোঁ আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেওঁ আমাৰ বিজেপি UPPL AGP NDAৰ প্ৰাৰ্থী হয় তেওঁ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত কোকৰাঝাৰৰ পৰা জয়ী হ'ব এইটো একেবাৰে নিশ্চিত ইয়াত কোনো সন্দেহৰ কথা নাই আৰু ৰাইজেও এইবাৰ খুব ধুনীয়াকৈ ওলাই আহিছে আৰু আমি য'ত ৰিপৰ্ট লৈ আছোঁ সব জায়গাতে আমি জয়ন্ত বসুমতাৰীৰ কথাই শুনি আছোঁ